হাই গাইজ, আপোনালোকে চাই আছে ব্লগছ বৰপেটা। মই আছোঁ এতিয়া বৰ্তমান কুকাৰপাৰ বজাৰত এখন মিষ্টি দোকানত। এজন মানুহ আছে মোৰ সৈতে, যিজন মানুহ মহিৰ নিচিনা, একদম মহিৰ নিচিনা ক'ব পাৰে। মহিৰ নিচিনা মানুহ আছে, একদম মহিৰ নিচিনা একদম চেম মানুহ আছে। মই তাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। যিহেতু আপোনাৰ ঘৰ ক'ত? কুকাৰপাৰ। আপোনাৰ নাম কি? মহিদুল। আপুনি কি কাম কৰে? এটা কাম কৰক, এই আপুনি মহি যি আছে মহি, আপুনি কওকচোন আপোনাৰ হেমন্ত বিশ্ব শৰ্মা। যাই হোক, আপোনালোকে চালে ৰাইজ, যিহেতু এজন মানুহ হেমন্ত বিশ্ব শৰ্মা ক'ব পৰা নাই, আমি শিকাই দি আছোঁ। কওকচোন সৰ্বানন্দ সোণোৱাল, কওকচোন মই ভাইৰেল হ'ম। আপোনালোকে চালে, যিহেতু ক'ব পৰা নাই মই ভাইৰেল হ'ম বুলি, এইটোও ক'ব পৰা নাই। মই এতিয়া বহি আছোঁ তাৰ সৈতে। আপোনালোকে যদি শ্বেয়াৰ মাৰে, ফেচবুক ফ'ল' কৰে আৰু আপোনালোকে লাইক দিব, আৰু আপোনাক দেখাবলৈ চেষ্টা কৰিম। এজন মানুহ ক'ব পৰা নাই ভালকৈ, যিহেতু মই তাৰ লগত আছোঁ, আৰু মই কিছুমান কথা শুনিবলৈ চেষ্টা কৰিম। কওকচোন কওকচোন মেৰিগোল্ড বিস্কুট, মেৰিগোল্ড বিস্কুট, মেৰিগোল্ড বিস্কুট। কওকচোন হেমন্ত বিশ্ব শৰ্মা, হেমন্ত বিশ্ব শৰ্মা, হেমন্ত বিশ্ব শৰ্মা, হেমন্ত বিশ্ব শৰ্মা। জোরে করে কও, জোরে করে বসেন দেই। হেমন্ত বিশ্ব শর্মা, জোরে করে কও। হেমন্ত হেমন্ত বিশ্ব শর্মা, দমানা শর্মা, হেমন্ত বিশ্ব শৰ্মা। এই তো আপোনালোকে চাই আছে, আহিছে, অকণমান বাকী আছে, আহি যাব বাৰু। কওকচোন পুলিচ, মেৰিগোল্ড বিস্কুট, গড়াইমাৰি। ঠিক আছে চালে, আৰু আপোনালোকক পিছত দেখাবলৈ চেষ্টা কৰিম বাৰু। একনিলৈকে থাকক। আৰু এই মোৰ ভাই আছে, আমি মিষ্টি খাওঁ, মই এটা মিঠাই খুৱাম তাক। মিঠাই খাব নেকি এটা? 10,000 টাকা নব। কিহৰ কাৰণে? ভাইৰেল হ'ব আপুনি? কওক মই ভাইৰেল হ'ম, ভাইৰেল হ'ম, ভাইৰেল। আমি ভাইরাল হম। আমি ভাইরাল হমু। ভিডিওটা লাইক, শেয়ার, কমেন্ট করবেন। ভাইরাল আনারটা সরবেন, আমারটা সরবেন।